নমস্কাৰ অন্য এটা নতুন ভিডিঅ'লৈ মই অসীম বৰাই আপোনালোকক স্বাগতম জনাইছো। আজি এটা বিশেষ কাৰণতে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলো। ভিডিঅ'ত দেখা এই কণমানিটিৰ নাম বিকি বৰা। তাৰ ঘৰ যোৰহাটৰ তিতাবৰত আৰু সি বিকিৰ বয়স এতিয়া 4 বছৰ 10 মাহ আৰু সি এতিয়া বৰ্তমান গুৱাহাটীৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত কৰ্কট ৰোগত আক্ৰান্ত হৈ খুব সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। বিকিৰ মাক দেউতাকে ঘৰৰ প্ৰায় বস্তু সকলো বস্তু বুলি ক'ব পাৰি বিক্ৰী কৰি তাৰ চিকিৎসা আগবঢ়াই নিছে। কিন্তু যেহেতু বিকিৰ পৰিয়ালটো বিকিৰ মাক দেউতাক দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি, তো তেওঁলোকে বিকিৰ যি চিকিৎসা চলাই নিবলৈ কণ্টিনিউ কৰিবলৈ তেওঁলোকক যি ধনৰ প্ৰয়োজন তেওঁলোকে সেয়া যোগাৰ কৰাত অসমৰ্থ। সেইবাবে তেওঁলোকে আমাৰ মাধ্যমেৰে আপোনাৰ অসমবাসী ৰাইজলৈ আহ্বান জনাইছে যে যিয়ে যেনেকৈ পাৰে কণমানি বিকিৰ সহায়ৰ বাবে অকণমান আৰ্থিক সাহায্য আগবঢ়াওক। তাৰ চিকিৎসাটো যি চিকিৎসা চলি আছে চিকিৎসা কণ্টিনিউ কৰিবৰ কাৰণে অকণমান সহায়ৰ হাত আগবঢ়াওক। আপোনাৰ অকণমান সহায়ে কণমানি বিকিৰ জীৱন ৰক্ষা কৰিব পাৰে। ময়ো আপোনালোকক অনুৰোধ জনাওঁ, অন্ততঃ এটকাকৈ দিয়কচোন। এটকাকৈ দিলেও বিকিৰ যি চিকিৎসা সকলো এটকাকৈ দিলেও বিকিৰ চিকিৎসাত যথেষ্ট টকাৰ ধন গোট খাব আৰু সেয়া তেওঁলোকৰ বিকিৰ চিকিৎসাৰ বাবে খুব সুন্দৰভাৱে তেওঁলোকে লগাব পাৰিব। সেইবাবে মই আপোনালোকক অনুৰোধ জনাওঁ যে আপোনালোকে অকণমান সহায় কৰক। আৰু যদি কাৰোবাৰ সামৰ্থ্য নাথাকে, সহায় কৰাৰ সামৰ্থ্য নাথাকে, তেন্তে অন্ততঃ ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰক, যাতে আৰু 10জন হৃদয়ৱান লোকে এই ভিডিঅ'টো দেখা পায় আৰু কণমানি বিকিক সহায়ৰ হাত আগবঢ়াব পাৰে। বিকিৰ মাক পপি বৰা, তেখেতৰ যি বেংক ডিটেইলছ আৰু গুগল পে' নাম্বাৰ মই ভিডিঅ'ত উল্লেখ কৰি দিছোঁ। আপোনালোকে অন্ততঃ কণমানিটিৰ মুখলৈ চাই অকণমান সহায় কৰক। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টো। মানৱতাৰ খাতিৰত অকণমান সহায় কৰকচোন। আপোনাৰ অকণমান সহায়ে কণমানিটিৰ জীৱন বচাই তুলিব পাৰে। ধন্যবাদ। লগ পাম অন্য এটা নতুন ভিডিঅ'ত।